दिखियाजुलिनि DSA फिल्डआव Lagori Games ni थाखाय Sonitpur District Amateur Lagori Association ni बानजायनायाव 5 सान कोचिं होनायखौ दिनैनिफ्राय जागायबाय। गवायाव 5 आरो 6 नबेम्बरनिफ्राय खुंजानो गोनां 37थि नेशनेल गेम्स 2023 आव बाहागो लानो थाखाय सनितपुर जिल्ला आमातुर लागोरि एसोसिएशनआ दिखियाजुलिनि DSA फिल्डआव गेलेगिरिफोरखौ सानबा कोचिं होनायखौ दिनैनिफ्राय जागायबाय। बे हाबाफारियावनो बाहागो लायो BJP T मोर्चानि नेतारि बातास अरां दिखियाजुलि गर्ल्स हाई स्कुलनि गाहाय फोरोंगिरि DSO सनितपुर जिल्लानि PI निर्जय दैमारि सनितपुर जिल्ला आरसुनि आफादगिरि विक्रम राभा दिखियाजुलि बेंगलनि फेडारेशननि आफादगिरि अजय दे समाज सिबियारि जुगेश बर' बिथांमोनहा सनितपुर जिल्ला आमातुर लागोरि एसोसिएशननि आफादगिरि गनक बर' बिथांनि बानजायनायाव बे कोचिं होनाय हाबाफारिखौ लानाय जायो। सनितपुर जिल्ला लागोरि एमाचर जी एसोसिएशन আছে এই এসোসিয়েশনে আজি DSA ফিল্ডত 5 দিনীয়া কৰ্মশালা ৰাখিছে যে আহি থকা যিটো 37তম যে নেশনেল গেমছ আছে গোৱাত তাত তেওঁলোকে পাৰ্টিসিপেট কৰিব আমাৰ খেলুৱৈসকলে যে এই খেলটো আজি চাই সঁচাকৈ মই আনন্দিত হৈছো। এই কাৰণে আমি সৰুতে খেলিছিলো, আমি সেই সময়ত কোনোবাই পিটু খেল বুলি কৈছিল, কোনোবাই বিটু খেল বুলি কৈছিল, আৰু তেতিয়া আমি চেণ্ডেলেৰে কাটি এই ধৰণৰ আজি আমাৰ এই যিটো লাগৰি বনোৱা হয় এই বস্তুটো আমি চেণ্ডেলেৰে বনাইছিলো। আৰু আজি ইয়াত দেখিছো আমি একটা খুব সুন্দৰ এটা বিজ্ঞানসন্মতভাৱে খেলখন ৰূপান্তৰ কৰিছে। আৰু আমি সেই সময়ত যেতিয়া খেলিছিলো তেতিয়া আমি গাঁও অঞ্চলত খেলিছিলো, কোনো ৰুল ৰেগুলেশ্যন নাছিলে, এটা খুব সুন্দৰ ধৰণৰ এটা ৰুল ৰেগুলেশ্যন বনাইছে। তো ইয়াৰ পৰা আমাৰ ইয়াৰ যি খেল হয় এইটো এটা ইণ্ডিজিনিয়াছ গেম হয়। আৰু এই গেমটো ইয়াৰ লগত মই দেখিলো বিভিন্ন আমাৰ যিবিলাক ফুটবল হওক বা অন্যান্য খেলৰ ইয়াৰ ৰিলেশ্যন আছে বুলি আমি অনুভৱ আছে। কাৰণ যেতিয়া এজন প্লেয়াৰে এই লাগৰি যেতিয়া বনাবলৈ যায়, যেতিয়া বিল্ড আপ কৰিবলৈ যায়, তেতিয়া সেই সময়ত তেওঁ এই আৰু এটা বিপক্ষে যি আমাৰ হিটাৰ টিম থাকে তেওঁলোকৰ পৰা বাচিবৰ কাৰণে যে যিটো বডি লেংগুৱেজ দেখাব লগা হয় বা বডিত তেওঁ এক্সপাৰ্ট কৰিব লগা হয়, এইটো সঁচাকৈ এটা বিভিন্ন খেলত তাৰ কলা কৌশলটোৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। গতিকে এইটো এটা খুব সুন্দৰ খেল। আৰু এই মুহূৰ্তত ইয়াৰ এই খেলটোক যিহেতু ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি দিছে, এতিয়া ৰাষ্ট্ৰীয়ভাৱে ইয়াৰ ক্ৰীড়া জগতত পাইছে, আমাৰ অলিম্পিক যি খেল আছে তাতো এইটো অন্তৰ্ভুক্ত হৈছে। গতিকে এইটো এটা খুব সুন্দৰ ক'ব লাগিব আমাৰ গাঁও অঞ্চলত বিশেষকৈ খিলঞ্জীয়া ইণ্ডিজিনিয়াছ পিপুলসকলৰ কাৰণে এইটো এটা গেম আছিল। আৰু এইটো এটা অলপ ডেভেলপ কৰিছে চৰকাৰে, তাৰ কাৰণে চৰকাৰক ধন্যবাদ দিব লাগিব। আৰু ক্ৰীড়া জগতটো সঁচাকৈ আমাৰ উঠি অহা যুৱক যুৱতীৰ কাৰণে এটা আদৰ্শ। এইকাৰণে মই কৈছোঁ যে এই ক্ৰীড়াৰ মাধ্যমেৰে তেওঁলোকে যিসকল ভাল খেলিব তেওঁলোকে নিজৰ জীৱনটোৰ এটা কেৰিয়াৰ হিচাপে ল'ব পাৰিব। কাৰণ খেলৰ মাধ্যমেৰে মানুহে বা যুৱক যুৱতীসকলে কেৰিয়াৰ বনাব পাৰে বুলি আমাৰ বিশ্বাস আছে। আমি দেখিছোঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় হওক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হওক বা ৰাজ্যিক স্তৰৰ খেলুৱৈসকলে হওক এই ধৰণৰ বঁটা পাইছে বা তেওঁলোকে জীৱনত কেৰিয়াৰ বনাইছে। চাওক, এই ক্ষেত্ৰত মই এটা কথা ক'ব খোজোঁ, মই এই খেল জগতখন এটা ৰাজনীতিৰ মেৰপাকত ক'ৰবাত মেৰপাকত সোমাই থাকে, যাৰ কাৰণে এই ধৰণৰ ডেভেলপমেণ্টটো নহয়। আমি দেখোঁ অন্যান্য প্ৰাণবিলাকেই হওক, অসমৰ বাহিৰতে হওক বা ভাৰতৰ বাহিৰত হয়, খেল জগতত যিখিনি ধৰণৰ চৰকাৰে গুৰুত্ব দিয়ে, তো আমাৰ এতিয়া বৰ্তমান যি চৰকাৰ আছে বা বিগত সময়ত চৰকাৰসকলো যি ধৰণে গুৰুত্বটো দিব লাগে সেই ধৰণে হয়তো ক'ৰবাত দিয়া নাছিল, যাৰ কাৰণে হয়তো আজি এই DSA ফিল্ডটো আজি ইয়াৰ পৰা নহয়, আমি সৰুৰ পৰাই দেখিছোঁ যেতিয়া DSA ফিল্ডত খেল হয় তেতিয়া আমাৰ এই ৰৌতাৰ গান্দা ক্লাব আহে বা কাহিকুচি এনেকুৱা খেলিবলৈ আমি নামবিলাক শুনো যে ভাল খেল হ'ব, দেওবাৰ দিনাখন ফাইনেল খেল হয়, আমি আবেলি পৰত আহোঁ। তো খেলখন ইয়াত যেতিয়া অনুষ্ঠিত হয় DSA ফিল্ডখন সঁচাকৈ আজিৰ তাৰিখত এতিয়াও উন্নত নাই হোৱা বা উন্নত কৰিব পৰা নাই। আমি সকলোৱে অকল চৰকাৰেও দুখ দিব লাগিব বুলি কথা মই নকওঁ, কাৰণ চৰকাৰৰ লগত আমাৰ স্থানীয় ৰাইজ বা ইয়াৰ লগত যিসকল উদ্যোক্তাসকল থাকে বা DSA ফিল্ডৰ যিসকল পৰিচালনা কমিটি আছে তেওঁলোকক সক্ৰিয়ভাৱে ইনিচিয়েটিভ ল'ব লাগিব। কাৰণ চাওক, মানুহে যেতিয়ালৈকে নিবিচাৰিব তেতিয়ালৈকে পলিটিচিয়ানবিলাকে, ৰাজনীতিবিদসকলে, যিহেতু চৰকাৰত পলিটিচিয়ানবিলাক থাকে, তেওঁলোকে কি ভাবে যে আমাৰ লগত যিহেতু পাব্লিক ৰিলেটেড নাই, এইটোত আমাৰ ইমান নাই, সদায় পলিটিচিয়ানবিলাক ভাবে বেছি বেনিফিট থকা কামটো বেছি কৰে, আৰু এইটোত ইমান বেনিফিট নাই বুলি ভাবে। সেইকাৰণে হয়তো চাগে খেল জগতত আমাৰ ভাৰতে হওক বা অসম প্ৰান্তে হওক বা আমাৰ অঞ্চলটো পিছ পৰি আছে মই ভাবোঁ। গতিকে এইটো এটা খুব ইয়াত এটা ভৱিষ্যত আছে, খেলৰ মাধ্যমত যে আমাৰ যুৱক যুৱতীসকলৰ যেটা ভৱিষ্যত আছে, এইটো এটা আমি যেনেকুৱা অন্যান্য দিশত পলিটিচিয়ানসকলক গুৰুত্ব দিয়ে, ইয়াতো গুৰুত্ব দিলে মই ভাবোঁ আমাৰ যিটো আপুনি সোধা প্ৰশ্নটোত আমি তেতিয়াহে সঠিকভাৱে পাম। DSA ফিল্ডটো সঁচাকৈ আজি ৰাতুল ছাৰে ইয়াৰ আৰম্ভণিৰ পৰা যি জড়িত থকা ব্যক্তি এজন আমাৰ ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বিদ্যালয় বালিকা মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাতুল শৰ্মা ছাৰে মোক বৰা ছাৰে কৈছে যে ফিল্ডটো এতিয়া ইয়াৰ ট্ৰেক যদি খুব সুন্দৰ ট্ৰেক যদি বনোৱা হয়, এইটোৰ নিচিনা ট্ৰেক আমাৰ এই ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত
গহপুৰৰ বাদে আৰু বেলেগ কোনো ষ্টেডিয়াম নাই বুলি কৈছে যে সঁচাকৈ এইটো এটা উল্লেখনীয় আমাৰ গুৰুত্বপূৰ্ণ আমাৰ খেলপথাৰ হয় এই খেলপথাৰটো আমি আমাৰ যিসকল ইয়াত পলিটিচিয়ান আছে ৰাজনীতিবিদসকল আছে সেইটো গুৰুত্ব দিব লাগিব আৰু চৰকাৰত থকা যিসকল আমাৰ জনপ্ৰতিনিধি আছে MLA হওক বিধায়ক হওক মন্ত্ৰী হওক বা সাংসদ হওক তেওঁলোকৰ এই গুৰুত্ব দিব লাগিব তেতিয়া আমি খেলটো এই ফিল্ডটো আমি উন্নত কৰিব পাৰিম আমি শোণিতপুৰ জিলা লাগৰি সন্থাৰ উদ্যোগত ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ এই খেলপথাৰত 5 দিনীয়াকৈ 37 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিবৰ বাবে আমি যে প্ৰশিক্ষণ শিবিৰ আজিৰ পৰা আৰম্ভ কৰিছো যোৱা যিটো ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত আমাৰ অসমৰ দুয়োটা দলে পুৰুষ আৰু মহিলা খুব ভাল প্ৰদৰ্শন কৰিলে মহিলা দলটোৱে দ্বিতীয় পজিশন আৰু পুৰুষ দলটোৱে থাৰ্ড পজিশন গতিকে সেই সূত্ৰে এবাৰ যি সিলেকশন যে ৰুল আছে আমাৰ দুয়োটা দলেই ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত হৈছে আৰু সেই অংশগ্ৰহণ কৰিবৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিবৰ বাবে আমি ইয়াতে 5 দিনৰ বাবে প্ৰশিক্ষণ শিবিৰ আজিৰ পৰা আৰম্ভ কৰিছো আমি আশা কৰো ৰাষ্ট্ৰীয় ক্ৰীড়াটো দুইটা দলে যোৱা যিটো ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত যি ভাল প্ৰদৰ্শন কৰিলে তাতকৈ বহুত উন্নত মান হোক যাতে অসমৰ নাম আমি উজ্বলাই তুলিব পাৰো এইখিনিকে কামনা কৰো सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि कास्टिं जुवेलारि कलकाता जुवेलारि मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द फर्टआव MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव